हेलो सर, यहाँ पर कॉफ़ी मिलेगी क्या मुझे? এইটো দেখোন হিন্দীত কৈছে, হিন্দী ভালকৈ ক'ব নোৱাৰো নহয় মই। सर आपको कुछ समझ में आया? मैंने कुछ पूछा है आपसे। কি বা কৈছে একো বুজিও পোৱা নাই ভালকৈ। বহক বহক হা, বাৰু বহকচোন আপুনি, মই বাৰু আহিছোঁ। अजीब पागल इंसान है। पूछा कॉफ़ी मिलेगा, कुछ भी नहीं बोला। আপুনি হিন্দীয়ে কয় নেকি, অসমীয়া নাজানে নেকি? क्या बोल रहे हैं आप? मुझे कुछ भी समझ में नहीं आया। आपको हिंदी आती है, असामीज नहीं आती क्या? और बुराई देखो हिंदी भाल के जाने। हाँ मुझे असामीज नहीं आती है। এটা শিকি আহিছিলোঁ, ক'লোঁ আৰু এটা শিকিব লাগিব। বাৰু তুমি ৰখাচোন হা, মই আহিছোঁ। हाँ ठीक है, जाइए। ভালে হ'ল পাই বুঢ়াটো গ'ল। মইতো ইয়াৰে অসমৰে হওঁ। বুঢ়াইনো কি জানে, বুঢ়াৰ কেফেখন লুটিবলৈ আহিছোঁ। সেইজনী বা আকৌ কোন আহিলে? কিমান কোলা। ওচৰলৈকে চাপি বহোঁগৈ। এতিয়া কেনেকৈ চাপি আহিছে চা। হেই, তুমি মুখখন ঘূৰাই দিছা যে মোক দেখি। তুমি নাজানা মই কোন হয়? এই কেফেৰ মালিক মই। তাতে মই কি কৰিব লাগে? আপুনি মালিক হয়, চালিক হয়, মোৰ ইয়াত কোনো কথা নাই বুজিছে। মই ভালদৰে চিনি পাওঁ এইখন কেফেৰ মালিক কোন। আপুনি ইমান মিছা কথা কিয় কৈছে? মই মাতিব লাগে নেকি মালিকক? মালিক দাদা, এইফালে আহকচোন। এইজন মানুহে মোক কিবা কিবি কৈ আছে। কি হৈছে, ইমান চিঞৰিছা যে? কিবা অসুবিধা হৈছে নেকি? এই ল'ৰাজনে মোক অথনিৰ পৰা ডিষ্টাৰ্ব দি আছে। তেখেত বোলে এইখন কেফেৰ মালিক হয়। হয় নেকি? ইমান মিছা কথা যে কৈছা তুমি? কেলৈ তুমি ইমান মিছা কথা কৈছা? তুমি মালিক নেকি এইখন কেফেৰ? ইমান মিছা কথা কৈছা, তোমাৰ লাজ লগা নাই এই মুখখন দি মিছা কথা ক'বলৈ? কি বকিবলৈ আহিছ বুঢ়া? কি মিছা কথা কৈছোঁ? তইহে এইখন কেফেৰ কাম কৰা মানুহ আৰু মই মালিক, সেই কথা তই ভালদৰে জান। এতিয়া কি আকৌ দেখাই আছ? উল্টা পুল্টা কথা ক'বলৈ আহিছ বুঢ়া। তই যে মোক ইমান ডাঙৰ ব্যৱহাৰ কৰিছ মোৰ কেফেত বহি, এতিয়াও ওলাই যা তই ইয়াৰ পৰা। ওলাই যা, নহ'লে তোক মই গতিয়াই পঠিয়াম। আংকাল, ইয়াক গতিয়াই পঠিয়াই দিয়ক। দেখাত কিবা সৰু চাই যেন লাগিছে। মোক তুমি উল্টা পুল্টা কথা নক'বা কিন্তু। তুমি নিজে কি এজনী টকলিজনী, উল্টা পুল্টা কথা নক'বা কিন্তু। এই বুঢ়াটোলৈ চা, চকুকেইটা চা বুঢ়াটোৰ। চকুকেইটা যেনিবা একে ব্ৰইলাৰ মুৰ্গী কণীহে বুলিবা। তাৰ চকুৰ পাক এটলা বুঢ়া। তুমি এতিয়া কিন্তু ওলাই যোৱা, বেছি কথা নক'বা, মই পুলিচ মাতি দিম কিন্তু। এতিয়া ওলাই যোৱা তুমি ইয়াৰ পৰা। ভালকৈ কৈছোঁ মই তোমাক কিন্তু অসন্মানি কৰিব নিবিচাৰোঁ। এতিয়া তুমি ওলাই যোৱা দেই, মই ভালেৰে কৈ আছোঁ তোমাক। মই কিয় ওলাম? তই ওলা, এইখন মোৰহে কেফে হয়। যি টি কথা নকবি আকৌ। মই এতিয়া কিন্তু পাপালৈ ফোন লগাই দিম, তোক কাম কৰা একদম বন্ধ কৰাই দিব। ইমান মিছা কথা কৈ ছোৱালীজনী পতাবলৈ বিচাৰি আছে, তাৰ কেফে বুলি ক'বলৈ আহিছে। আপোনাৰ লাজ সন্মান বুলিবলৈ একো নাই নেকি? আপোনাৰ ছোৱালী বয়সৰ ছোৱালীজনীক আপুনি চকু দিছে যে, সেই চকুকেইটা সেইকাৰণে নেকি ইমান তেলেকা? মই এতিয়া পুলিচ মাতি আছোঁ, তই ধৈৰ্য ৰ। খেদাবহে লাগে। ক'ৰবাৰ পৰা আহি পেলাই সোমাই গৈছে, নিজকে নিজে একেবাৰে মালিক যেন বুজাইছে। ল'ৰা, ভালে ওলাই যোৱা ইয়াৰ পৰা। তোমাক কিন্তু মই ভাল ব্যৱহাৰ কৰিয়ে কৈছোঁ দেই। মোৰ কেফেখন তুমি নিজৰ কেফে বুলি কোৱাটো তোমাৰ ভাল হোৱা নাই। গতিকে মই একো একশ্যন নোলোৱাৰ আগতে তুমি ওলাই যোৱা, নহ'লে কিন্তু তোমাৰ অসুবিধা হ'ব পিছত মোক বেয়া পাই তুমি লাভ নাই। জেলত সোমাই দিয়ে ভাল আছে। ইয়াৰ নিচিনা বদমাছ এটাক সি লোকৰ কেফেখন নিজৰ বুলি কৈ সি দেখাব কি বিচাৰিছে? বুঢ়াই দেখোন পুলিচত দিয়া কথা কৈছে। লাফৰা হ'ব পিছত দেই। মই গৈ থকাই ভাল আছে নেকি? সি কিবা খুচুৰ ফাচাৰকৈ মনে কৈ আছে বুজিছে আংকল। সি সঁচাই বদমাছি। খুৰা বেয়া নাপাব হা, মই মোৰ কেফেখন বুলিয়ে ভাবিছিলোঁ। এতিয়া মই গম পালোঁ এইখন মোৰখন নহয়। মোৰখন অকণ আগত আছে। মই অহা নাই যে আগতে। বহুত জেগাত মোৰ কেফে আছে আৰু বহুত জেগাত মোৰ ৰেষ্টুৰেণ্ট, কেফে, হোটেল
তাৰপিছতে বহুত মানে জেগাত মোৰ ঘৰ আছে, সেইটো কাৰণে মই মানে মোৰখন বুলি ভাবিছিলোঁ, মানে ধৰিব নোৱাৰোঁ যে কোনখন কাৰ। বেয়া নাপাব হা খুৰা, মই এতিয়া গম পালোঁ এইখন আপোনাৰে হয়। আজিৰ দিনতো ইমান মিছা কথা কৈ মানুহৰ মন জিকিব বিচাৰে, যে মানুহ নহয়।